আই কাৰ্ড দে তই মেডিকেল কলেজত চাকৰি কৰা বুলি কৈছ না এতিয়া শৰ্মা আছে নেকি আপুনি কলগাছিয়ান আচ্ছা শুনক এটা ডাঙৰ স্কেম চলি আছে এই অঞ্চলত আয়ুষ্মান যিটো আৰোগ্য নিধিৰ পৰা পইচা পায় হা এতিয়া আমাৰ MLA বোৰৰ চহী লাগি এতিয়া প্ৰায় 30টামান ফৰ্ম লৈ আহিছে কোনো এটা ফৰ্মৰ লগত প্ৰেছক্ৰিপশ্যন নাই লেডিজ কিছুমান আছে এটা ল'ৰা আছে কৈ আছে কিবা এইটো NGOৰ কথা হা এই গোটেই ফ্ৰড আপুনি যদি পাৰে এতিয়া ইমিডিয়েটলি আপুনি বা চাৰ্কল অফিচাৰ IT OC কোনোবা এটা পঠাই দিয়ক এওঁলোকৰ এইটো ইনকুৱাৰী কৰিব বিডিঅ অফিচত একদম আৰোগ্য নিধি আয়ুষ্মান আৰোগ্য নিধি বেমাৰ হ'লে তেওঁলোকে টকাটো পায় হা এতিয়া জেনুইন মানুহে পাব লাগে তেওঁলোকে দুনিয়াত 2 নম্বৰী কৰি লৈ গৈছে কোনোবা জেনুইন মানুহ বাদ কৰি যাব মোৰ মানে চহী লাগে এটা চহী দিব দেখোঁতে চহী দিব যাওঁতে দেখিছোঁ এটাৰো প্ৰেছক্ৰিপশ্যন নাই ল'ৰা এটা সুধিছে তোৰ কি বেমাৰ হৈছিলে কয় নাই মোৰ বেমাৰ হোৱা নাই এটা ল'ৰা তোৰ নাম কি ৰমজান আলী সি মেইন বুথৰ স্কেমাৰ লগতে কেইবাগৰাকী তিৰোতা আছে তেওঁলোকে কয় NGOৰ ফৰ্ম আৰু মানুহবোৰক কৈছে NGOৰ মেম্বাৰশ্বিপ সেইফালে দেখিছোঁ মই আৰু আপুনি কাইণ্ডলি আহক নাই ইমিডিয়েট এইটো এটা 10 মিনিটত আহিব মই এটা কাম কৰোঁ মোৰ POC দি পেলাই তেওঁলোকক মই ৰখাই থৈছোঁ হা মই POC দি পেলাই হা ঠিক আছে আপুনি ইমিডিয়েট আহক ডাঙৰ স্কেম এটা এইটোত চলি আছে হা মই মোৰ POC কেইটা কৈ এওঁলোকক ইয়াতে ৰখাই থৈছোঁ মই ব্লকত আছোঁ হ'ব